গুড মৰ্ণিং এভৰিৱান। আজি মোৰ মনটো সিমান ভাল নহয়, কাৰণ গাটো ভাল নহয় আৰু গা ভাল নহ'লে মনো ভাল নহয়। কিন্তু তথাপিও মই জিম যাবই লাগিব, কাৰণ জিমটো মই যামেই। এতিয়া মই জিমত যাব ওলাইছোঁ। জিমত আজি মই বাইক লৈ নাযাওঁ, এনেকৈয়ে খোজকাঢ়িয়ে যাম। মই জিমত যাই আছোঁ খোজকাঢ়ি। ইয়াতে দুখন পৃথিৱী যেন লাগে মোক। পাহাৰৰ পৰা নামি অহাৰ পিছত এখন বেলেগ পৃথিৱী। জিমটো অলপ দূৰ আছে বাৰু, 1 কিলোমিটাৰমান হ'ব। খোজকাঢ়ি যাই আছোঁ মই এতিয়া লাহে। মই জিম আহি পালোঁ এতিয়া, আৰু জিমৰ চিৰিয়েদি ওপৰৰ ফালে যাই আছোঁ। ৱৰ্কআউট শেষেই হৈছে, যাওঁ আৰু এতিয়া। মই খোজকাঢ়ি ঘৰত যাই আছিলোঁ জিমৰ পৰা। ভাগৰ লাগিছে বহুত, ইয়াতে অলপ ৰখি দিছোঁ। এইটো পাহাৰৰ ওপৰত এটা শিৱ মন্দিৰ। আজি এটা বেলেগ ৰাস্তা দি আহিছোঁ, ভাগৰ লাগিছে। মই এতিয়া শিলৰ ওপৰত বহি আছোঁ ইয়াতে ধুনীয়াকৈ। ইয়াত ধুনীয়া বতাহ এজাক দিছে। গছৰ পাতবোৰ লৰি আছে, ভাল লাগিছে। কিবা এটা চকুন আহি গৈছে মনত। ঘৰ আহি পালোঁ। আজি কোনো নাই ঘৰত, মাইনা কলেজলৈ গৈছে। তালাটো খুলি দিলোঁ। আপোনালোকে যদি মোৰ ব্লগবিলাক চাই ভাল পাইছে, লাইক এটা কৰি দিব। ঘৰ আহি পালোঁ মই। তোমাৰা দিন কেচা ৰাহা? কেচা ৰাহা তোমাৰা দিন? মই ইয়াতে পেপাৰখন আপলোড কৰি দিছোঁ, এতিয়া আচলতে অলপ কাম কৰি আছিলোঁ, কিবাকিবি পঢ়ি আছিলোঁ বাৰু। যিয়ে নহওক, এতিয়া অলমষ্ট শেষেই কাম। গাইছ, মই এতিয়া আহিছোঁ অলপ ইভিনিং ৱাকত, খোজকাঢ়ি আছোঁ অলপ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলে, আৰু নাইও একো ইণ্টাৰেষ্টিং দেখাব লগা। বাই ফ্ৰেণ্ডছ।